এপাৰ্টমেণ্টত চলা ৰেভ পাৰ্টিৰ মূল অভিযুক্ত বিশাল চৌধুৰীক গ্ৰেপ্তাৰ কৰা হৈছে। দিল্লীত অভিযান চলাই অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিশাল চৌধুৰীক। গুৱাহাটীত চলা ৰেভ পাৰ্টিলৈ কোকেইন যোগান ধৰিছিল বিশাল চৌধুৰীয়ে। ৰেভ পাৰ্টিত ভাগ লোৱা সম্ভ্ৰান্ত পৰিয়ালৰ 18জন পুৰুষ মহিলাক আটক কৰি 5জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। এটা ৰেড হৈছিলে খাৰগুলিত আৰু তাত প্ৰথমবাৰ কোকেন ধৰা পৰিছিলে। ইণ্টাৰোগেশ্যন কৰি লাহে লাহে আমি এটা মানুহৰ খবৰ পালোঁ যিটো গুৱাহাটীৰ মেইন ছাপ্লায়াৰ হয়। তাৰ নাম হয় বিশাল চৌধুৰী। বিশাল চৌধুৰী ফোন নিজৰটো বন্ধ কৰি ৰাখিছে, তথাপিয়ে আমি বেলেগ ধৰণে হিউমেন ইণ্টেলিজেঞ্চ টেকনিকেল ইণ্টেলিজেঞ্চ লগাই কথাটো ওলালোঁ মানুহজন ক'ত আছে। তাৰপিছত দিল্লী পুলিচৰ স্পেচিয়েল চেল যিটো আপুনি শুনিছে, স্পেচিয়েল চেলৰ কোঅপাৰেশ্যনৰ মতে আমি মানুহজনক আজি গুৱাহাটী আনিলোঁ। নাও হি হেজ বিন চেণ্ট টু কোৰ্ট ফৰ ৰিমাণ্ড। ৰিমাণ্ড পালে আমি বাকীখিনি কথা সিজনৰ পৰা ওলাম যে হোৱাট অল হেজ বিন হেপনিং এণ্ড কেতিয়াৰ পৰা এইবিলাক সি কৰি আছে এণ্ড টেকনিকেল এনালিচিছ উইল কণ্টিনিউ। This case will be taken to its rightful end and justice will prevail. ACS বিষয়া সাইবুৰ ৰহমানৰ পৰ্বতসম সম্পত্তি ন তথ্য উন্মোচন। মাটিৰ দালালিটো জড়িত আছিল ACS বিষয়া সাইবুৰ ৰহমান। আকাশ আলী নামৰ এজন ব্যক্তিৰ সৈতে লগ হৈ মাটিৰ দালালি কৰিছিল সাইবুৰ ৰহমানে। আকাশ আলী হাতীগাঁৱৰ নটবমাৰ বাসগৃহত অভিযান চলালে ভিজিলেন্সৰ দলে। সাইবুৰ ৰহমান আৰু আকাশ আলী দুয়োকে লগত লৈ ভিজিলেন্সে চলালে অভিযান। তাৰ পিছতে সাইবুৰ ৰহমানৰ ভগ্নী ঘৰত অভিযান চলালে দলটোৱে। সাইবুৰ ৰহমানৰ সৈতে সুসম্পৰ্ক থকা আফজল হুছেইনৰ সিজুবাৰী বাসগৃহতো অভিযান চলাই তদন্তকাৰী দলটোৱে। উল্লেখযোগ্য যে আয়ৰ সৈতে বিসংগতিপূৰ্ণ 100 কোটিৰো অধিক টকাৰ সম্পত্তিৰ গৰাকী সাইবুৰ ৰহমান বৰ্তমান ভিজিলেন্সৰ জিম্মাত। আকাশ আলী বুলি এজনৰ ঘৰত কৰিছিলোঁ। আকাশ আলীৰ ঘৰত তেওঁ মানে কেইটামান চেল লিডৰ কপি পাইছোঁ আৰু বাকী দুইজনৰ ঘৰত মানে এতিয়ালৈ একো পোৱা নাই। এওঁ মানে আমি এটা ইনফৰমেশ্যন পাইছিলোঁ এওঁ জড়িত আছে, এওঁৰ লগত জড়িত এওঁ নাই বুলি কৈছে। মানে কোনো কিন্তু আকাশ আলীয়ে কৈছে যে এটা সময়ত চাইজৰে বহুকেইজন ব্যৱসায়ীৰ লগত মানে মাটিৰ চলাই আছিল। সেইটো আকাশ কাৰ্যকালতো চলাই আছিল। তেনেকুৱা কিবা তথ্য পাইছে নেকি? হয়, আকাশ আলী থ্ৰুইদি তেওঁ মাটি কিনা বেচা কৰিছিল। মানে তেওঁৰ দলিল পাইছোঁ, তেওঁৰ ঘৰত মানে কপি পাইছোঁ কিছুমান। নিজৰ ভনীয়েকৰ ঘৰত কিবা পাইছে নেকি? নাই নাই কথা তাতে একো পোৱা নাই। আৰু আজি ক'ৰবাত অভিযান চলিব পাৰে আৰু চাওঁ ইনফৰমেশ্যন লৈ আৰু এটা দুটা ঘৰত অবৈধভাৱে নিযুক্তি লাভ কৰা গুৱাহাটী পৌৰ নিগমৰ